ফ্ৰেণ্ডছ উঠিছোঁ 4টা বজাত আৰু এতিয়া যাব ওলাইছোঁ শ্বুটিং এটাত শ্বুটিঙৰ মানে প্লেচ হ'ল মচলপুৰ আৰু প্ৰাণ বিনোদ ককাইদেউৰ মানে কি অফিচিয়েল চং এটা শ্বুটিং হ'ব তাত গৈ আছোঁ চ' দেখতে হে কিয়া হতা হে ফ্ৰেণ্ডছ চাওক যিহেতু আসাম পুলিচৰ ইণ্টাৰভিউ কিছু পিছতে হ'ব তাৰ কাৰণে অনুশীলন চলি আছে আৰু এতিয়া গৈছোঁ পাৰ্মিশ্যন ল'বৰ কাৰণে পাৰ্মিশ্যন ল'ম আৰু পাৰ্মিশ্যন লৈ কিনে ভিতৰত ডাইৰেক্ট যাম আৰু লোকেশ্যনত ফাইনেলি পাৰ্মিশ্যন হৈ গ'ল এতিয়া আমি যাম লোকেশ্যনলৈ ফ্ৰেণ্ডছ ফাইনেলি আমি লোকেশ্যন আহি পালোঁ আৰু লোকেশ্যনত আমি আটাইবোৰকে ইয়াত লগ পাম আৰু সকলোৰে কথা পাতিম এয়া আমাৰ চন্দন দা আৰু কংকন বিকি দা আৰু সীমান্ত আমাৰ চিনেমাটোগ্ৰাফাৰ পংকজ আৰু এয়া ভাৰ্গৱ আৰু মোৰ লগত আছে বিশেষ মানুহজন আৰু বিশেষ মানুহজনৰ লগত কথা পাতিব লাগিব কাৰণ লোকেশ্যনটো কেনেকুৱা কি হয় তো যিহেতু ডাইৰেকশ্যন কৰিব নীল লোকেশ্যনটো কেনেকুৱা লাগিছে লোকেশ্যন মজা লাগিছে এইটো বেছি ভাল লাগিছে দেখাইছোঁ এই চাওক আচলতে সেইটো ভাল এটা চিন পোৱা যাব ন তাতে ভাল এটা চিন পোৱা যাব আৰু সেইকাৰণে লোকেশ্যনটো আহি ভিজিট কৰিছোঁ কোনফালে কেনেকৈ ল'ব পৰা যায় আপোনালোকে যদি ডিম্পুৰ ভিডিঅ' চাই থাকে ডিম্পুৰ ভিডিঅ'ত দেখাইছে এইটো সম্পূৰ্ণ চহৰত দেখাইছে আমি ছিংগাৰজনক দেখিছোঁ মানে মোৰ ককাইদেউক দেখিছোঁ সেয়া ককাইদেউ বৰ্তমান আলোচনা কৰি আছে পিছত কথা পাতিম বাৰু গানটোৰ বিষয়ে গানটো কেনেকুৱা কি হয় তো দেখতে কিয়া হতা হে ফ্ৰেণ্ডছ বৰ্তমান মোৰ মেকআপ হৈ আছে আৰু অলৰেডি আমাৰ ভিলেন ককাইদেউৰ মেকআপ হৈ গ'ল ফাইনেলি মেকআপ হৈ গ'ল আৰু এতিয়া মেকআপ কৰিছে কোনো এতিয়া আৰু এয়া আমাৰ ককাইদেউ কি ক'ব আজি হাত ঠাণ্ডাতে দিয়া আছে বহুত কিবা কিবি ক'ব এতিয়া আপুনি যে গৈছিলে এইখন মানে কি বলেৰ' এখন লয় এইখন লৈ যে গৈছিলে আপুনি মানে আপোনাক সৰু বাচ্ছাবিলাকে ছাৰ বুলি আপোনাক মাতিছে হয় অনুভৱ কেনেকুৱা অনুভৱ খুব ভাল লাগিছে সঁচাকৈ যদি এনেকুৱা আসাম পুলিচত কিবা এটা ভাল লাগিলেহেঁতেন ইচ্ছা আছে এতিয়া আপোনাৰ আসাম পুলিচত যাব হয় মই ৰিচেণ্ট এছ আই পৰীক্ষা দিম বাৰু হয় আপোনাৰ মানে কি মানে আমাৰ আশীৰ্বাদ থাকিলে আপুনি হওক ভাল এটা অফিচাৰ হওক লোকেশ্যনত গৈ আছোঁ এতিয়া আৰু কিছু সময় পিছতে আমাৰ ফাৰ্ষ্ট শ্বুট ষ্টাৰ্ট হ'ব তো দেখাইছোঁ আৰু ককাইদেউ এইটো আমাৰ বন্ধু দুজন মোৰ দাদা হয় তো গানটোৰ বিষয়ে অলপ কৈ দিয়া মানে কেনেকুৱা কি হ'ব গানটো আজি ৰং বুলি গীতটোৰ টাইটেল ৰং আমি গীতটোৰ জৰিয়তে এটা মেছেজ দিবলৈ গৈ আছোঁ চাওঁ কিমান দূৰ সফল হওক ড্ৰাগছৰ ওপৰত যিটো আমাৰ সমাজত এতিয়া এটা ভয়ংকৰ এটা পৰিৱেশ গতিকে আমি এইটোৰ ওপৰত এটা মেছেজ দিবলৈ গৈ আছোঁ কিমান দূৰ সফল হওঁ আপোনালোকৰ পৰা আমি চেষ্টা কৰিম তো দেখতে হে কিয়া হতা হে আমাৰ ফাৰ্ষ্ট শ্বুট হ'ব গৈ আছে আৰু এই গাড়ীৰে আমাৰ ফাৰ্ষ্ট শ্বুট ষ্টাৰ্ট হ'ব তো তাৰপিছত আৰম্ভ হ'ব আমাৰ এতিয়া আমি ওপৰত যাব লাগিব ওপৰত এই তাতে যাব লাগিব फिर से उड़ चला उड़ के सो रहा है दान बिस्मे तुम्हारी बाबू हवाले दूर दूर यश यहाँ से ऊपर আজি দীপক মেকআপ কৰি কেনে কৰিছে পাখা গিয়া মানে মোৰ চাইডৰ ফেন ঠিক আছে
দাদা আপোনালোকে নিজক নিজে কাজিয়া লাগিলে মানে বেলেগক কেনেকৈ আচ্ছা এই যি কয় হেৰি কিবা বেয়া মানে এই বেছি হেৰি নাই মানে এটা কিবা গৰম কেনেবা গৰম আছে ভিতৰৰ গৰম এটা আছে এইটো ড্ৰাগছ হিচাপে ইউজ হৈছে এইটো ড্ৰাগছ হিচাপে ইউজ হৈছে এইটো হাই নন্দা তুমি কি ক'বা আমাৰ কম্পিউটাৰ বহুত পালা মাৰিছে আৰু চবে বহুত গ্ল' হৈছে নিজে পৰি পৰি ভাগৰি গৈছে দুটা বাজিল এটা চাই থাকিব এইটো আগতকৈ বহুত বেছি বেলেগ হয় আৰু ভালো হয় আছে বহুত ভাল হয় ময়ো কৰি আছোঁ ইয়াতে অহাকালি শ্বুট আছে মোৰ আমি শ্বুট লৈ আছোঁ আয়া শ্বুট লৈ আছোঁ ব্লগহে লাগে কেৱল দীপদাদা ইফালে মই বনায়ে আছোঁ কি আৰু হাল্লা কৰিছে ব্লগ বনা একচন এতিয়া দুটা ডিছ হৈ গ'ল আৰু আমাৰ এতিয়া লাঞ্চ টাইম খাই আছে কৰি আছে আৰু বদনাম কৰিব নাপায় আমাৰ শ্বুট প্ৰায় 50% গ'ল আৰু 50% বাকী আছে যি ফাৰ্ষ্ট ডে শ্বুট হয় আৰু ছেকেণ্ড ডে শ্বুট অহাকালি আছে তাৰপিছত নেক্সট আৰু চাগে 3 দিন হ'ব 3 দিনত আমাৰ শ্বুট কমপ্লিট হৈ যাব তাৰপিছত আপোনালোকৰ মাজত মানে অতি সোনকালে আগবঢ়াইছোঁ এই অফিচিয়েল ছংটো আৰু বহুত ভাল মেছেজ এটা আছে যিহেতু বৰ্তমান ড্ৰাগছৰ বিৰুদ্ধে যি মানে পুলিচ প্ৰশাসনে লাগিছে তো তাৰ কাৰণে মেছেজ এটা দিয়া যাব তো নমস্কাৰ ফাইনেলি আমাৰ শ্বুট 50% কমপ্লিট হ'ল আৰু 10% লোৱা যাব নেক্সট 40% কালি হ'ব আগৰিকা শ্বুট হোৱাই নাই আজি তো কালি হ'ব এইটো দি দিম এইটো এটা আৰু এইটো এটা হাই কোৱা হাই কওক দাদা দাদা হাই কওক হাই তো ফাইনেলি আপোনালোকে চাওক শ্বুট কেনেকুৱা তুমি হাই কোৱা মস্ত হয় মস্ত হয় বহুত ধুনীয়া এটা গান প্ৰাণদাৰ প্ৰাণ বিনোদ দাৰ গান ধুনীয়া হৈছে বহুত তো চাব জীৱনৰ গানটোৰ নাম কি ৰং জীৱন তো অলপ মানে বেলেগতকৈ বেলেগ আৰু মানে এইবাৰ বহুত বেলেগে মই টোটেলি বেলেগ যুদ্ধ টোটেলি বেলেগ তো চাব তোমাৰো টোটেলি বেলেগ কালি তোমাক দেখা হ'ব ন অভিয়াছলি এতিয়া দেখা পোৱা নাই আজি তুমি যেনেকৈ আছে এনেকৈ আছা মই কালি বেলেগ হ'ম তো চাব কি হ'ব আৰু জানেতো কি হ'ব নক'বা তেতিয়াই চাব ন চাব আৰু জানেতো কি হ'ব আৰু আমাৰ 50% প্ৰায় গ'ল আৰু 50% আছে আৰু ডিৰেক্ট কৰিছে ষ্টৰি ডিৰেক্ট কৰিছে নীল ফ্ৰেণ্ড 4টা বাজিলে আৰু আমি এতিয়া শ্বুট কৰি আছোঁ আৰু সাগৰিকাই কিবা ক'ব কি ক'বা মই কম 50% কমপ্লিট হৈছে আৰু 50% তেতিয়া কৈছে এতিয়া বাঢ়িলে 60% মান হ'ল আৰু 60% হ'ল ন আৰু 40% কালি হ'ব নহয় 2% এতিয়া হ'ব আৰু 2% কি কৈছা? বাকীখিনি কালি হ'ব কালি মোৰ আছে সেইটো কথা কোৱাই হোৱা নাই আজি মই এনেই আহিছোঁ আজি এনেই আৰু চাবৰ কাৰণে কিছুমানৰ এনাৰ্জি নাই ন সেইটো একদম মিছা কথা মিছা কথা নহয় সঁচা কথা কাৰণ মই নিজে শুনিছোঁ না কথাটো মিছা কথা এনেই কৈ থাকে তাৰপিছত ভিডিঅ'টো বহুত ভাল হ'ব খুব ধুনীয়া এটা গান ৰং জীৱনৰ আহি আছে কিয় আহিব আপোনাক এইটো প্ৰাণ বিনোদ অফিচিয়েলত আপলোড হ'ব প্ৰাণ বিনোদ অফিচিয়েল আপলোড হ'ব আৰু ৰামধেনত চাব হ'ব আৰু বিহাইণ্ড দ্য চিনটো আপোনালোকে বিহাইণ্ড দ্য চিন চাই আপোনালোকে চেনেলটো মৰম দিয়ক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰক নেক্সট যিটো অফিচিয়েল ভিডিঅ' সেইটো হ'ব প্ৰাণ বিনোদ অফিচিয়েল তাত আপলোড হ'ব আৰু নেক্সট আই থিংক ৰামধেনত প্লে হ'ব তো সকলো মৰম দিব লিখা লিখি যোৱা কিন্তু তাত মানুহৰ কথা নিলিখিবা লিখা যদি তাত জন্তুৰ কথা লিখা কাৰণ মানুহ বৰ ভয়ংকৰ প্ৰাণী মজা সিমানটো তালুতে আৰু এটা যদি হৈ যায় ভাল লাগিব মানে আমাৰ দৰ্শকে ভাল পাব মোৰ সপোন আছিল মই ডাঙৰ মানুহ হ'ম মই ডক্তৰ হ'ম মই উকিল হ'ম উকিল হৈ এই সমাজৰ প্ৰতিজন মানুহৰ মই বিচাৰ কৰিম কিন্তু মই একোডাল ক'ব নোৱাৰিলোঁ মোৰ
মোৰ মাৰ কাপোৰ ৰ'ল বঢ়িয়া 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 তো ফাইনেলি আমাৰ এইটো লোকেশ্যনৰ লাষ্ট শ্বুট হৈছে তো আজি ইয়াতে পেক আপ কৰি কেমেৰাটো থাকা ঠাণ্ডা ঠাণ্ডা মই দিব তো আজিলৈ বাই বাই ফ্ৰেণ্ডছ নমস্কাৰ জনাইছোঁ পুনৰবাৰ আৰু আজি ছেকেণ্ড ডে শ্বুট হয় আৰু শ্বুট হ'ব আজি নলবাৰী জাগাৰাত আৰু জাগাত আমি বৰ্তমান লোকেশ্যন আহি পাইছোঁ আৰু লোকেশ্যন হ'ব আমাৰ সীমান্ত তালুকদাৰৰ ঘৰত এয়া সীমান্ত তালুকদাৰ গানটো আছে আপোনালোকে দেখিব আৰু যিহেতু আজি ছেকেণ্ড ডে শ্বুট হয় ছেকেণ্ড ডে শ্বুটৰ আপোনালোকক সকলোখিনি দেখাব চেষ্টা কৰিম লগতে এয়া আমাৰ সদস্যসকল ইয়াত বৰ্তমান আহি পাইছে পাৰফেক্ট পাৰফেক্ট ফ্ৰেণ্ডছ প্ৰাণ্ডাৰ শ্বট এটা আছে ইয়াতে আৰু এইটো লোকেশ্যনত প্ৰাণ্ডাৰ শ্বট হ'ব আৰু এয়া আমাৰ সকলোবোৰ আছে আৰু এয়া প্ৰাণ্ডা আহি আছে যোনে তোমাক হেল্প কৰিছে এইবিলাক ড্ৰেছ দি কি ক'বা যি দুজন ব্যক্তি মোক এই ড্ৰেছ তাৰ মোক এটা নাম হেল্প কৰিছে ন তো তেখেতসকলক বহুত বহুত ধন্যবাদ বিপ্লৱ দা বিপ্লৱ দা আৰু কুমুদ দা সেইকাৰণে কৈছোঁ অলপ ৰাখি দে কংকন বেচেৰাক লটকে আছে গোটেইকেইটাই এইফালে দ্বীপ এইটো দ্বীপে লটকে আছে কংকনক এইফালে প্ৰকাশ দা আমাৰ লাইটিঙত আছে প্ৰাণ দা এইটো বোলে নীল প্ৰাণ দা বেচাৰ বেছি কষ্ট হৈছে পুৰা খামি জামি অৱস্থা নাই গায়কৰ অৱস্থা নাই আমাৰ মুখৰ কংকন do you feel now তাক উল্টা লাটকে দিছে সেইটো আমাৰ গব্বৰৰ ষ্টাইল চ' ফ্ৰেণ্ডছ ৰং জীৱনৰ গানটো ভিডিঅ'টো মোৰ এইটো ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত লিংকটো থাকিব তো তাত গৈ সকলোৱে চাব লগতে নতুন চেনেল হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব তো হাই গাইজ তো ফাইনেলি আমাৰ জীৱনৰ ৰং কমপ্লিট শ্বুট একদম সঁচাকৈ বেয়া মাৰিছোঁ জীৱনৰ ৰং পেটৰ ৰং বহুত ভাগৰ লাগিছে প্লাছ কি ক'ম আৰু চাব বহুত মৰম দিব কষ্ট হৈছে আহি আছে অতি সোনকালে নমস্কাৰ মই প্ৰাণ ৰং জীৱনৰ এটি নতুন গীত আমি আজিয়ে প্ৰায় সম্পূৰ্ণ কৰিলোঁ সকলোৱে সহযোগ কৰিছে সকলোৱে মিলিজুলি আমি কামটো কৰিলোঁ এটা নতুন এটা মেছেজ এটা বাৰ্তা এটা সমাজলৈ দিয়াৰ প্ৰয়াসেৰে আমি নতুন টপিক এটাৰ ওপৰত গানটো কৰিবলৈ চেষ্টা কৰিছোঁ বাকী আপোনালোকৰ সঁহাৰি আমাক আপোনালোকে সঁহাৰি জনাব নিশ্চয় সকলোখিনি গম পাব লিখো জোৰে বাই লৈ চিঠি সাধু সাধু কথা